নমস্কাৰ আজি মই ক্লাছ 6ৰ সংখ্যাৰ বিভাজ্যতাৰ বাবে কৰা পৰীক্ষাৰ বিষয়ে আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল আহাচোন তেন্তে ভিডিঅটো আৰম্ভ কৰো 38 সংখ্যাটো 2 4 বা 5ৰ দ্বাৰা বিভাজ্য হয়নে 38ক 2 4 5 এই সংখ্যাকেইটাৰে হসাকৈ হৰণ কৰি আমি পাওঁ যে ই 2 দ্বাৰাহে বিভাজ্য হয় কিন্তু 4 আৰু 5ৰ দ্বাৰা বিভাজ্য নহয় আমি এনেকুৱা কিছুমান চানেকি বিচাৰি পাব পাৰো নেকি চাও আহা যাৰ সহায়ত এটা সংখ্যা 2 3 4 5 6 8 9 10 আৰু 11ৰ দ্বাৰা বিভাজ্য হয় নে নহয় আমি জানিব পাৰো 2 দ্বাৰা বিভাজ্যতা চাৰুৱে 2 গুণিতক যেনে 10 12 14 আৰু 16 আৰু কিছুমান সংখ্যা যেনে 2410 4356 1358 2972 5970 লক্ষ্য কৰিলে এই সংখ্যাবোৰৰ এককৰ স্থানত তাই কিছুমান চানেকি বিচাৰি পালে এই সংখ্যাবিলাকৰ এককৰ স্থানত 0 2 4 6 আৰু 8 এই অংককেইটা আছে ওপৰৰ পৰ্যবেক্ষণবোৰ চাই তাই এটা সিদ্ধান্তত উপনীত হল যে যদি এটা সংখ্যাৰ এককৰ স্থানত 0 2 4 6 বা 8 অংককেইটা থাকে তেন্তে সংখ্যাটো 2 দ্বাৰা বিভাজ্য হ'ব 3 দ্বাৰা বিভাজ্যতা 2 27 36 54 ইত্যাদি সংখ্যাবোৰ 3 দ্বাৰা বিভাজ্য হয়নে হয় এইবোৰ 3 দ্বাৰা বিভাজ্য হয় 21 36 54 আৰু 219 এই সংখ্যাবিলাকৰ অংকবিলাক যোগ কৰিবলৈ চেষ্টা কৰা তুমি বিশেষ উল্লেখনীয় পৰ্যবেক্ষণ কৰিছানে 21ৰ কাৰণে 2 + 1 = 3 36ৰ কাৰণে 3 + 6 = 9 54ৰ কাৰণে 5 + 4 = 9 219ৰ কাৰণে 2 + 1 + 9 = 12 3 9 12 এই অংকবিলাক 3ৰে বিভাজ্য হয় আকৌ 25 37 আৰু 260ৰ অংকবিলাক যোগ কৰা 25ৰ কাৰণে 2 + 5 = 1 37ৰ কাৰণে 3 + 7 = 10 260ৰ কাৰণে 2 + 6 + 0 = 8 এতেকে 1 10 আৰু 8 এইবোৰক 3ৰে হৰণ কৰিব নোৱাৰি আমি পাওঁ যে যদি এটা সংখ্যাৰ অংকবিলাকৰ যোগফল 3ৰ গুণিতক হয় তেন্তে সংখ্যাটো 3 দ্বাৰা বিভাজ্য হ'ব 5ৰ দ্বাৰা বিভাজ্যতা মণিয়ে 5 10 15 20 25 30 35 এই সংখ্যাবিলাকত কিছুমান আমোদজনক সাজোন দেখিলে সাজোনবোৰ কি ক'ব পাৰিবানে এককৰ স্থানত লক্ষ্য কৰা আটাইকেইটা সংখ্যাৰ এককৰ স্থানত হয় 0 বা 5 আছে আমি জানো যে এই সংখ্যাবিলাক 5ৰ দ্বাৰা বিভাজ্য হয় মণিয়ে 5ৰে হৰণ কৰিব পৰা আৰু কেইটামান সংখ্যা লিখিলে যেনে 105 215 6205 3500 আকৌ এই সংখ্যাবিলাকৰো এককৰ স্থানত 0 বা 5 আছে তাই লক্ষ্য কৰি পালে যে সংখ্যাৰ এককৰ স্থানত 0 বা 5 থাকিলে সংখ্যাটো 5ৰ দ্বাৰা বিভাজ্য হয় 6 দ্বাৰা বিভাজ্যতা তোমালোকে এনেকুৱা সংখ্যা বিচাৰিব পাৰিবা নেকি যিটো 2 আৰু 3 উভয়ৰে বিভাজ্য হয় এনেকুৱা সংখ্যা হৈছে 18 36 12 ইত্যাদি আমি 18 সংখ্যাটো যদি চাওঁ 2 পূৰণ 9 = 18
3 পূৰণ 6 সমান 18 আকৌ 36 সংখ্যাটো যদি চাওঁ 2 পূৰণ 18 সমান 36 3 পূৰণ 12 সমান 36 ঠিক তেনেকৈ 12 সংখ্যাটো যদি আমি চাওঁ 2 পূৰণ 6 সমান 12 3 পূৰণ 4 সমান 12 এই পৰ্যবেক্ষণৰ পৰা আমি এটা সিদ্ধান্তত উপনীত হ'ব পাৰোঁ যে যদি এটা সংখ্যা 2 আৰু 3 দুয়োটাৰ দ্বাৰা বিভাজ্য হয় তেন্তে সংখ্যাটো 6 দ্বাৰাও বিভাজ্য হয়। 8 দ্বাৰা বিভাজ্যতা 1000 2104 1416 সংখ্যাবোৰ 8ৰে বিভাজ্য হয়নে? তোমালোকে পৰীক্ষা কৰি চাব পাৰা যে সিহঁত 8 দ্বাৰা বিভাজ্য হয়। এই সংখ্যাবিলাকৰ একক দশক আৰু শতকৰ স্থানৰ অংককেইটা চোৱা। সেইবোৰ যথাক্ৰমে 000 104 আৰু 416 এই সংখ্যাবোৰ 8 দ্বাৰা বিভাজ্য হয়। তোমালোকে কিছুমান সংখ্যা বাছি লোৱা য'ত একক দশক আৰু শতকৰ স্থানৰ অংককেইটা অৰ্থাৎ শেষৰ তিনিটা অংকৰ দ্বাৰা গঠিত সংখ্যাবোৰ 8 দ্বাৰা বিভাজ্য হয়। উদাহৰণস্বৰূপে 9216 8216 7216 10216 ইত্যাদি। তোমালোকে বুজি পাবা যে সংখ্যাবিলাক নিজে 8 দ্বাৰা বিভাজ্য হয়। গতিকে আমি পাওঁ যে 4 বা তাতোতকৈ বেছি অংকৰে গঠিত এটা সংখ্যা 8ৰে বিভাজ্য হয় যদি সংখ্যাটোৰ শেষৰ তিনিটা অংকৰে গঠিত সংখ্যাটো 8ৰে বিভাজ্য হয়। নৰ দ্বাৰা বিভাজ্যতা 9ৰ গুণিতকবোৰ হৈছে 9 18 27 36 45 54 ইত্যাদি। 4608 5283 আদি সংখ্যাৰ নিচিনা সংখ্যাবোৰত 9ৰ দ্বাৰা বিভাজ্য হয়। এই সংখ্যাবোৰৰ অংকবোৰ যেতিয়া যোগ কৰা হয় তেতিয়া তোমালোকে কিবা হাজোন বিচাৰি পোৱানে? 9ৰ কাৰণে 1 + 8 সমান 9, 27ৰ কাৰণে 2 + 7 সমান 9, 36ৰ কাৰণে 3 + 6 সমান 9, 45ৰ কাৰণে 4 + 5 সমান 9, 4608ৰ কাৰণে 4 + 6 + 0 + 8 সমান 18, 5283ৰ কাৰণে 5 + 2 + 8 + 3 সমান 18। এই যোগফলবিলাক 9ৰে বিভাজ্য হয়। 758 সংখ্যাটো 9ৰে বিভাজ্য হয়নে? নহয়। ইয়াৰ অংকবিলাকৰ যোগফল 5 + 7 + 8 সমান 20 যিটো 9ৰ দ্বাৰা বিভাজ্য নহয়। এই পৰ্যবেক্ষণৰ পৰা আমি ক'ব পাৰোঁ যে যদি এটা সংখ্যাৰ অংকবিলাকৰ যোগফল 9ৰ দ্বাৰা বিভাজ্য হয় তেন্তে সংখ্যাটো নিজে 9ৰ বিভাজ্য হয়। 10ৰ দ্বাৰা বিভাজ্যতা চাৰুৱে 10ৰ গুণিতকবোৰ চাই আছিল। গুণিতকবোৰ 10 20 30 40 50 60 ইত্যাদি। তাই এই সংখ্যাবোৰত কিবা এটা সাধাৰণ কথা আছে যেন পালে। কি পালে তোমালোকে ক'ব পাৰানে? সংখ্যাবোৰৰ প্ৰত্যেকতে এককৰ ঘৰত শূন্য আছে। তাই এককৰ স্থানত শূন্য থকা আৰু কিছুমান সংখ্যাৰ কথা ভাবিছিল যেনে 100 1000 3200 7010 ইত্যাদি। তাই এইটো ভাবি পালে যে এনেধৰণৰ সংখ্যাবোৰৰ 10ৰ দ্বাৰা বিভাজ্য হয়। তাই বুজি পালে যে যদি এটা সংখ্যাৰ এককৰ স্থানত শূন্য থাকে তেতিয়া সংখ্যাটো 10ৰ দ্বাৰা বিভাজ্য হয়। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে বিভাজ্যতাৰ পৰীক্ষাৰ বিষয়ে নিশ্চয় বুজি পালা আৰু যদি কিবা বুজিবলগীয়া থাকে আমাক নিশ্চয় জনাবা। ধন্যবাদ।